নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কৰোনাৰ প্ৰতিষেধক ল'বলৈ ৰাইজৰ মাজত পুৱাই সৃষ্টি হয় ব্যাপক অসন্তুষ্টিৰ। জানিব পৰা মতে কৰোনাৰ প্ৰতিষেধকৰ প্ৰথম পালি ল'বলৈ অহা ৪৫ৰ ঊৰ্ধৰ ৰাইজে পুৱা ৬:৩০ পৰা চিকিৎসালয়ৰ চৌহদত শাৰী পাতে। কিন্তু ৯:৩০ চিকিৎসালয় কৰ্তৃপক্ষই সেই স্থানৰ সলনি কোভিড-19 হস্পিটেলৰ চৌহদতহে প্ৰথম পালি দিয়া হ'ব বুলি জাননী আঁৰি দিয়াত ৰাইজৰ মাজত বিশৃংখলতাৰ সৃষ্টি হয়। ৰাইজে প্ৰথম পালি প্ৰতিষেধক সোনকালে লোৱাৰ বাবে ব্যাপক ঠেলা হেঁচা কৰাও পৰিলক্ষিত হয়। প্ৰতিষেধক ল'বলৈ শাৰী পতা ৰাইজৰ মাজত সামাজিক ব্যৱধানৰ দিশটো ব্যাপকভাৱে উলংঘা হোৱা পৰিলক্ষিত হয়। পৰিপ্ৰেক্ষিতত একাংশ ৰাইজ ক্ষুব্ধ হৈ পৰে। আনহাতে চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো ধৰণৰ স্ক্ৰিনিঙৰ ব্যৱস্থা নকৰাৰ লগতে ৰাইজৰ ভিৰ নিয়ন্ত্ৰণ কৰাটো কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ৰাইজৰ মাজত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হয়। উল্লেখযোগ্য যে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ অধীক্ষক তথা কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই চিকিৎসালয়ত এনেধৰণৰ বিসংগতি হোৱাৰ অভিযোগ তুলিছে ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, DNA নিউজ।